मैं झुकेगा नहीं मैं झुकेगा नहीं নমস্কাৰ মিত্ৰ আৰু মিত্ৰাণীসকল কেনেকুৱা যুগ আহি গৈছে পোৱালি জন্ম হৈ পেলাই মানে চাকলন্দা হৈ গৈছে আৰু দি আছে মে ঝুকেগা নেহি আৰু আমাৰ অসমৰ এই কেইটামান সৰীসৃপ প্ৰাণীয়ে মানে 16-17 বছৰ বয়সতে এই 12-13 ছেকেণ্ডৰ মানে মোটিভেশ্যন ফালি আছে তাকো প্ৰেমৰ ওপৰত তেতিয়াহ'লে বলক ৰেপটেল হাণ্টিং প্ৰাৰম্ভ কৰোঁ ভাগৰি পৰিছোঁ সকলো মানুহক মনৰ কথাবোৰ বুজাই বুজাই আমাৰ ইনকেডিক্টেতে ভাগৰি পৰিছে বোলে 12 ছেকেণ্ডত মানে প্ৰেমৰ মনৰ কথা বুজাই বুজাই যা এটা মোটিভেশ্যন ফালি ফালি আমাৰ বাহিৰা বহীখনে এতিয়া ভাগৰি পৰিছে তাৰমানে এতিয়াৰ পৰা আৰু ইয়াৰ ওপৰত ভিডিঅ' বনাব নোৱাৰোঁ মই শেষ আৰু खत्म बाय बाय टाटा गुड बाय गया ना 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 কিন্তু ৰখক অলপ ধৈৰ্য ধৰক 12 ছেকেণ্ডটো চাই যাওক কমচে কম এতিয়া বাছ এনেকুৱা এজন মানুহ জীৱনত লাগে যিয়ে সকলো কথা বুজি পায় মোৰ মনৰ কিন্তু প্ৰকাশ নকৰাকৈ মনৰ কথা প্ৰকাশ নকৰাকৈ বুজিবলৈ এই ঘৰ কলিৰ যুগত কোনেও 3G বা 4G বা নহয়তো বা তোমাৰ মনৰ লগত কাৰো ছেটেলাইট কানেকশ্যনো নাই যে প্ৰকাশ নকৰিলেও মানে তোমাৰ মনৰ কথা বুজি যাব বাবা এটা কথা কওঁ শুনা কেঁচুৱা এটাই যেতিয়ালৈকে নাকান্দে ন তেতিয়ালৈকে মাকেও গম নাপায় যে তাৰ ভোক লাগিছে কান্দিলেহে গম পায় যে ভোক লাগিছে তোমালোকৰ দৰে সৰীসৃপ প্ৰাণীবোৰৰ মানে উদাহৰণে দিওঁ এই 18-19 বছৰ বয়সতে 25-26 বাৰ ঢকা খোৱাৰ পিছত তোমালোকৰ মনত যদি আহে যে বিয়া কৰাব ইচ্ছা গৈছে তোমালোকৰ মায়ে কি বুজি পাব নেকি কাৰণ মনৰ কানেকশ্যনটো নাই আৰু বয়সও হোৱা নাই বিয়া কৰাবৰ কাৰণে গতিকে বুজি নাপায় সেই অৱস্থাত তুমি তেওঁক ডাইৰেক্ট মুখেদি ক'ব লাগিব আৰু নহ'লে ঘৰত যিখন বিচনা আছে তাৰ এটা খুৰা ভাঙি দিব লাগিব ভাঙি পেলাই মাক ক'ব লাগিব যে ইমান ডাঙৰ বিচনাৰ দৰকাৰ কি অকলেইতো শুম এনেও তেতিয়া হয়তো মায়ে বুজি পাব কিন্তু প্ৰকাশ কৰিবই লাগিব ভাই এই সঁচা ভাল পোৱা কাক কয় মই নাজানো কিন্তু বিশ্বাস কৰা কোনোবা এজনীৰ কাৰণে এটা সময়ত বহুত কান্দিছিলোঁ মাক দেউতাকে নিজৰ সন্তানক নিস্বাৰ্থভাৱে যিটো ভাল পায় সেইটোকে সঁচা ভাল পোৱা বুলি কোৱা হয় কিন্তু তোমালোকেতো সেইটো নিবিচাৰা ছোৱালীৰ ভাল পোৱাহে বিচাৰিবা চুলিকেইডালেই চাকালাকা বুমবুমৰ পেঞ্চিলৰ দৰে চুচি পেলাই লগতে কালাৰো কৰিবা আৰু নিজৰ দেহাটোত বাহিৰা বহীৰ দৰে মানে যি টি লিখিবা সেই কৰি পেলাই মানে এই পৈতালৰ দৰে হৈ পেলাই মানে পৈতালেনিহে বিচাৰিবা মানে পৈতাল মানে হ'ল নিব্বা আৰু পৈতালেনি মানে হ'ল নিব্বি সেইটোকে কৈছোঁ আৰু লগতে এটা কথা কওঁ ভিডিঅ'টোৰ শেষত তুমি কি ক'লা ভাই যে বহুত কান্দিছা কিন্তু ৰবা তোমাৰ মতেতো ল'ৰা বোলে কান্দিব নাপায় ভাল পোৱাবোৰ আধৰুৱা হৈ ৰ'ল প্ৰতিশ্ৰুতিবোৰো ভাঙি গ'ল আজীৱন লগত থাকিম বুলি কোৱা প্ৰিয়জনক মনৰ জোখেৰে দুখ দি এৰি গ'ল হ'লেও আমিতো কান্দিব নোৱাৰোঁ ন কাৰণ আমি বৰ ল'ৰা হয় এইটো ভিডিঅ' বনাই পেলাই আমাৰ বাহিৰা বহীখনে পাহৰি গৈছে কিন্তু মই পাহৰা নাই কাৰণ এইটোত মই আগতেই পেৰি থৈছোঁ মানে অলৰেডি ইয়াৰ ওপৰত আগতেই এটা ভিডিঅ'ত ৰ'ষ্ট কৰি থৈছোঁ আৰু সেইটোত কমচে কম প্ৰায় 1 মিলিয়নে ভিউজ হ'ব মাত্ৰ 18,000 নেকি বাকী আছে সেইখিনিও আপোনালোকে চালে কমপ্লিট হৈ যাব দিনত 20-25টা 12 ছেকেণ্ডৰ মোটিভেশ্যন ফালি পেলাই ৰিলছত হাগি থাকিলে এনেকুৱাই হ'ব নিজে কি কৈছা নিজে পাহৰি যাবা কাৰণ তোমাৰ মতেতো ল'ৰাবোৰে কান্দিব নাপাইছিলে কাৰণ কান্দা অধিকাৰটো অকল নেহা কাক্কাৰেহে লৈ থৈছে छोटे हैं सर आपकी कला के सामने ये तो सब कुछ बहुत ही नीचा है मेरी तरफ से आपको 5 लाख रुपए की भेंट देना चाहती हूँ ধন্যবাদ নেহা বাইদেউ ৰ'ব আমাৰ এই বাহিৰা বহীখনত বাদে আৰু এজন আছে যিয়ে ল'ৰাৰ দুখ বিৰাট বুজি পায় আৰু জানে যে ল'ৰাই কেতিয়াও কান্দিব নাপায় কোনে কয় ল'ৰাৰ দুখ নাই কোনে কয় ল'ৰাৰ কষ্ট নাই আৰে জন্ম হোৱাৰে পৰা জীৱনৰ সমস্ত দায়িত্বৰ চাপটো ল'ৰাৰ মূৰতে পৰে সৰু থাকোঁতে পঢ়া শুনাৰ দায়িত্ব অকণমান ডাঙৰ হ'ল কেৰিয়াৰ দায়িত্ব একো নকৰিলেও ক'ব বেকাৰ কিবা কৰাৰ পিছত আকৌ বিয়া পাত সংসাৰ কৰ বিয়া পাতিলে পত্নীৰ দায়িত্ব ল'ৰা ছোৱালীৰ দায়িত্ব মাক দেউতাকৰ দায়িত্ব ল'ৰা ছোৱালী ডাঙৰ হ'ল ল'ৰা ছোৱালীৰ কেৰিয়াৰ দায়িত্ব প্ৰেমৰ প্ৰতাৰণা আৰু যে কি ব্লা ব্লা নিজৰ সপোন বোলা বস্তুটো একো নাই হেজাৰ দুখ বেদনা বুকুত লৈও ক'ব বিন্দাছ আছো মই কিয় কাৰণ মানুহে কয় ল'ৰা হেনো কান্দিব নাপায় নিজৰ দায়িত্বক দুখ আৰু কষ্ট বুলি সেইবোৰ মানুহে ভাবে যিবোৰ মানুহ এলেহুৱা বা মানে এই অলগদ্ধ হয় এতিয়া দুখ সকলোৰে থাকে ভাই আমাৰ জীৱনতো অলপ আছে কিন্তু তুমি কোৱাৰ দৰে নাই মইতো ল'ৰাই কিন্তু তুমি কোৱাৰ দৰে জীৱনত দুখ নাই হয় যেতিয়া স্কুলত আছিলোঁ তেতিয়া বিৰিৰ পোহৰত পঢ়িব লগা হৈছিল বিৰিৰ পোহৰত কিতাপ পঢ়িয়ে মই মেট্ৰিক পাছ কৰিছোঁ আৰু যেতিয়া দোকান দিলোঁ এই মালবিলাক বিক্ৰীয়ে হোৱা নাই সেইটো অলপ টেনশ্যন হয় কিন্তু ইমানো নহয় তুমি যিমান কৈছা
ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ইউটিউবত গৈ পেলাই দ্য এছামিজ বয় এনালাইচিছ নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব তাত মোৰ 2000 মানে ছাবস্ক্ৰাইবাৰে হোৱা নাই এই পেজটোতহে 19000 মান হৈ গৈছে কিন্তু তাত হোৱাই নাই আপোনালোকে নকৰে সেইকাৰণে হোৱা নাই আৰু শ্বেয়াৰটো নকৰে এইটো মানে ৰিকুৱেষ্ট কৰিও লাভ নাই ৰাম ৰাম খুদা হাফিজ বাছ এটা কথাই কওঁ নিজৰ আশীৰ্বাদত অকণমান মোক মনত ৰাখিব ধন্যবাদ জয় আই অসম জয় হিন্দ ঐ মুকেশ বিৰি জ্বলা চেতন ভগতৰ 400 ডেজ কিতাপখন পঢ়িব লাগে